আমি 100% উন্নয়ন হম আর হমে এইটো হয় 100% পঠোৱাই নহয় একেবাৰে আমি এনেকা জিতাম শিবলি বাইদেউক এনেকা জিতাম যে অসম চৰকাৰে মন্দিৰটো দিবৰ কাৰণে তেখেতক যাতে নিজে মাতি পেলাই লৈ যায় আহক মন্দিৰটো লওক বোলে আমি নিবিচাৰোঁ অসম চৰকাৰে যাতে যাচি পেলাই আমাক যাতে শিবলি মহিলাৰী বাইদেউক যাতে মন্দিৰটো প্ৰদান কৰে আমি সেইটো হিচাপত আমি জিতাম বাইদেউ যাব টোটেলি লৰেন্স ইছলাৰী ছাৰ বুলি নহয় এতিয়া টোটেলি ইপিপিএলে জিৰো হৈ যাব এই 26ৰ ইলেকশ্যনত টোটেলি নামো নিচান নোহোৱা হৈ যাব আমি ৰাইজৰ পৰা আমি গাঁৱে গাঁৱে সোমাইছোঁ কিন্তু ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছোঁ এনেকুৱা সঁহাৰি পাইছোঁ মানে আমি 100ৰ ভিতৰত আমি 99% ভোট লৈ পেলাই আমি জিতাৰ সম্ভাৱনা দেখিছোঁ যিহেতু আমি গাঁৱৰ একেবাৰে ভিতৰে অঞ্চলত গৈ পেলাই আৰু বাইদেউৰ যিটো কাম কৰা ছিষ্টেম ৰাইজে বুজি পাইছে কোনটো ছিষ্টেমত কাম কৰিব সেইটো কাৰণে ৰাইজে সেইটো বুজি পাইছে আৰু ৰাইজে একত্ৰিত হৈ আমি বিপুল সঁহাৰি পাইছোঁ মানে বহুত 99% সঁহাৰি আমি পাইছোঁ যিহেতু বাইদেউ ৰাইজে বিচৰা এজনী কেণ্ডিডেট ৰাইজে বিচাৰিছে বাইদেউ নিজে অহা নাই ৰাইজে বিচাৰি উলিয়াই আনিছে বাইদেউ আপুনি আহিব লাগে বুলি বাইদেউক টানি আনিছে ৰাজনীতিলৈ গতিকে সেনেকা পক্ষত আমি 99% ভোট লৈ পেলাই জিতাৰ মানে সম্ভাৱনা নহয় একদম 100% চিয়'ৰ এইটো কোনো প্ৰব্লেম নাই কাৰণ আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে কাৰ লগত NDA কৰিছে আমাৰ সেইটো দেখাৰ দৰকাৰ নাই আমাৰ এইটো দেখিব লাগিব আমাৰ বিটিচিত কিমান উন্নতি হৈছে উন্নয়নটো ক'ৰ পৰা আহিব আমাৰ বিটিচিত কেনেকুৱা উন্নতি হ'ব তেখেতে ক'ৰ পৰা আনিব পইচা ক'ৰ পৰা আনিব আমিতো সেইটো দেখাৰ দৰকাৰ নাই আমাৰ খালি বিটিচিত উন্নতি হ'ব লাগে আৰু NDA যিটো আমাৰ ইপিপিএল দলে চিল্লাই আছে তেখেতসকলক ক'বলৈ একো নাই এতিয়া আৰু কি ক'ব আমিতো 2025ত কৈছিলোঁ যে তেখেতসকলক ভোট দিলে তালি টোপোলা বান্ধিব লাগিব কিন্তু উল্টাই তেখেতসকলে তালি টোপোলা বান্ধি আমাৰ দলৰ নীতি আদৰ্শক ভাল পাই আকৌ আমাৰ দললৈ উভতি আহিছে এতিয়া আমাৰ দলত ঠাই নাই ক'ব গ'লে এতিয়া মানে আমাৰ দলত ঠাই নোহোৱা হৈছে তেখেতসকলৰ কাৰণে ঠাই নোহোৱাই হৈ গৈছে তথাপিতো আহিয়ে আছে গতিকে সেই তালি টোপোলা বান্ধাটো আমি বান্ধিব নালাগিলে তেখেতসকলে উল্টা আমাৰ দলত আহিলে আৰু NDA যিটো চিল্লাই আছে তেখেতসকলে কাৰণ ক'বলৈ একো নাই নিজৰ যদি ধতুৰা খাই এজন মানুহ পাগল হয় নহয় পাগল হ'লেও তেখেতসকলে নিজৰ অস্তিত্বটো বুজি পায় তেখেতৰ ঘৰটো কোনখিনিত তেখেতসকলে সেইটোও পাহৰি গৈছে তেখেতসকলৰ অস্তিত্ব কোনটো কাৰণ যোৱা 15 দিন আগলৈকে তেখেতৰ মানে NDAৰ লগতে চামিল আছিলে গতিকে তেখেতসকলে যদি সেইটো এটাই পানী হয় তেখেতসকলে যদি খায় সেইটো অমৃত আমি খালে বিষ এনেকুৱা নিচিনা হৈছে নে তেখেতসকলে যিটো খায় সেইটো কিন্তু অমৃত হৈ যায় আৰু আমি খালে বিষ হৈ যায় এইটোতো হ'ব নোৱাৰে নে ইমান দিন তেখেতসকলে NDAত আছে 4.5 বছৰ NDAৰ লগত থাকি পেলাই সিহঁতে চৰকাৰ গঠন কৰিছে গতিকে উন্নতিটো একো হোৱা নাই খাইছে তেখেতসকলে খোৱাতে পেটবিলাক ফুলি গৈছে গালবিলাক ফুলি গৈছে এতিয়া আমি ভাবিলোঁ আমিও গৈ অলপ খাই দেখোঁ আমাৰ গালবিলাক ফুলে নেকি এতিয়া আমি খাব যোৱাৰ লগে লগেই এইটো মানে আমাৰ বিষ হৈ গ'লে তেখেতসকলে অমৃত খাই আহিলে আৰু ছুইজাৰলেণ্ডতো থাকি আহিলে গতিকে আমি খোৱাৰ লগে লগে সেইটো বিষ হৈ গ'লে এইটো কি হ'ব পাৰে নেকি এইটো যিবিলাকক মই এইটোৱে মেছেজ দিম এইবিলাক কথাত ভুল যাব নালাগে কাৰণ তেখেতসকলে যিহেতু NDAত থাকি ইমান বছৰ চৰকাৰ গঠন কৰিছিলে 4.5 বছৰ গতিকে আমি এতিয়া NDAত যোৱাৰ লগে লগে সেইটো কোনো প্ৰব্লেম মাইনৰিটিৰ কাৰণে হ'ব নালাগে আমি চাব লাগিব আমাৰ মাইনৰিটিৰ উন্নতি কোনটো দিশত কাৰণ হাগ্ৰামা ছাৰ অবিহনে আমাৰ মাইনৰিটিৰ উন্নতি কেতিয়াও সম্ভৱ হ'ব নোৱাৰে মই জানাত মই যিখিনি জানো বিটিচিত থাকি মই যিখিনি জানো ছাৰৰ অবিহনে আমাৰ মাইনৰিটিৰ কোনো সম্ভৱেই নহয় আমাৰ উন্নতি গতিকে আমি ছাৰৰ লগত আমি 100% ছাথ দিব লাগিব আমি যোৱা 25ৰ ইলেকশ্যন যেনেকৈ 88% আমি ভোট দি চৰকাৰ গঠন কৰিছোঁ আমি এতিয়া যি আমাৰ 11টা চিট NDA হিচাপত আমাৰ 15টা চিট আছে আমি 15টা জিতাবলৈ আমি 100% ছাৰৰ ছাথ দিব লাগিব ৰাইজে গমেই নাপায় বোলে লৰেন্স ইছলাৰী যে আছে গমেই নাপায় ইপিপিএলৰ ৰাইজে কোৱা হিচাপত মতামত হিচাপত আমি যিটো গাঁৱে গাঁৱে সোমাইছোঁ মানে আৰু কোনোবা এজন যে পাৰ্টি আছে তেখেতসকল বোলে গমেই নাপায় ৰাইজে গাঁৱৰ ভিতৰে ৰাইজে মানে গমেই নাপায় যে লৰেন্স ইছলাৰী আকৌ যে ইলেকশ্যনত যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতসকলে কিন্তু গমেই নাপায় বোলে গতিকে সেইটো হিচাপত আমাৰ তেখেতৰ কাৰণে ভাবিবলগীয়া একো নাই বা ভয় খাবলগীয়া একো নাই আমি 100% উন্নয়ন হ'ম আৰু হমেই এইটো হয় 100% পঠোৱাই নহয় একেবাৰে আমি এনেকা জিতাম শিবলি বাইদেউক এনেকা জিতাম যে অসম চৰকাৰে মন্দিৰটো দিবৰ কাৰণে তেখেতক যাতে নিজে মাতি পেলাই লৈ যায় আহক মন্দিৰটো লওক বোলে আমি নিবিচাৰোঁ অসম চৰকাৰে যাতে যাচি পেলাই আমাক যাতে শিবলি মহিলাৰী বাইদেউক যাতে মন্দিৰটো প্ৰদান কৰে আমি সেইটো হিচাপত আমি জিতাম বাইদেউ যাব টোটেলি লৰেন্স ইছলাৰী ছাৰ বুলি নহয় এতিয়া টোটেলি ইপিপিএলে জিৰো হৈ যাব এই 26ৰ ইলেকশ্যনত টোটেলি নামো নিচান নোহোৱা হৈ যাব